ফ্ৰেণ্ড, আজি আমি গৈ আছোঁ এনেকুৱা এটা ভিতৰুৱা অঞ্চল যোনটো লখিমপুৰ জিলাৰ অন্তৰ্গত। ইয়াত দেখিবলৈ পাইছে এনেকুৱা এখন নদীলৈ আমি আহি আছোঁ। হয়তো আপোনালোকে এই নদীখন আজিলৈকে দেখা নাই। নদীখনত আমি আজি গা ধুবলৈ আহিছোঁ, সঁচা কথা ক'বলৈ গ'লে। ত' ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ আপোনাৰ একেবাৰে পাহাৰৰ ওচৰতে হয়। মোৰ লগত আৰু এজন আহিছে, ইয়াৰ পাৰ্টনাৰ। চ' আমি গৈ আছোঁ এতিয়া, চেনেলটো ইয়াতে থৈ দিম। ইয়াত দেখিবলৈ পাইছে আমি গৈ আছোঁ এতিয়া নদীখনত। এখন ভিতৰুৱা অঞ্চল হয়। ত' ফুলবাৰী বুলি কয় অঞ্চলটোৰ নাম। মই আপোনাক দেখুৱাই থাকিম, আপুনি চাই থাকিব, মই দেখুৱাই থাকিম আপোনাক। অ'কে। এইবিলাক বাঁহ গছ আছে ওচৰত দেখিবলৈ পাইছে। ওপৰ চাইডত পাহাৰ আছে। ওপৰ চাইডে চব পাহাৰ আছে, এইফালে গছ গছনি আছে আৰু কাষত মানুহ আছে কিছুমান। চ' এটা সুন্দৰ পৰিৱেশ বুলি ক'লে এনেকৈ বেছি ইয়াত ছাঁ হৈ আছে পূৰা। আমি ইয়াতে অকণ ৰওঁ, নহ'লে আগলৈ হ'লেও যাওঁ আমি। আজি যথেষ্ট গৰম, এই দেখিবলৈ পাইছে পানীটো বহুত গৰম হৈ গৈছে। ত' ইয়াত দেখিবলৈ পাইছে আমাৰ এজন ফ্ৰেণ্ড আছে, ইয়াত দেখিবলৈ পাইছে। তেওঁ গা ধুবলৈ আহিছে আমাৰ লগত। ত' আমি নদীত আহিছোঁ, চ' আপোনাৰ আগত অলপ দেখুৱাম, কিন্তু অলপ পিছতহে আপোনাক দেখুৱাব পাৰিম। মোৰ নেক্সট ভিডিঅ'টো আপুনি চাব, ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত ক্লিক কৰি আপুনি ভিডিঅ'বিলাক চাব পাৰিব। ইয়াত দেখিবলৈ পাইছে এটা সুন্দৰ পৰিৱেশ। ত' ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ গছ আছে, কলগছ আছে। ইয়াত দেখিবলৈ পাইছে কলগছ চলগছ এইবিলাক পাহাৰৰ মাজত আছে। চ' ইয়াৰ ওচৰে পাঁজৰে কোনো মানুহ নাই, কিন্তু একেবাৰে ইফালে চাইডে আমি য'ৰ পৰা আহিছিলোঁ তাত মানুহ আছে, কিন্তু এইফালে মানুহ নাই। চ' এইফালে গোটেই জংঘলেই জংঘল। ভিডিঅ'টো যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক কৰি দিব, আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবলৈ মন আছে তেন্তে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।